Good morning, welcome back to our vlog. আজি আকৌ নতুন ভিডিও এটা লৈ আহিছো বহুত দিনৰ মূৰত আসলতে আজি অলপ দূৰলৈ ওলাইছো দূৰলৈ মানে কি আৰু এই তিনসুকিয়া বলক আজি আমাৰ দিনটো আমাৰ লগতে থাকিব দে ও মাৰ না দে না গাইখন কি আৰু ব্ৰাফলে ভাঙিলে বেয়া হ'ল বহুত এদিকে পাথৰ গাড়ী বাইকৰ পাথৰ পৰি আহি বহুত বলি বলি গাইজ হেভি ৰাস্তাত বস্তুটা দেখি পালো বহুত স্পেশাল বস্তু বহুত দিন খোৱা নাই ৰব দেখাম কি পালো ও মে কেনেকে কম নহব নেকি বল দেখো না খাই না পাহৰি গলো গুৰিটো খাই দিয়ে নহয় দেখা গৰু গিলি হয় নিগিলে আৰে গিলি দিয়া না দাদা গিলিব পাৰে নিগিলে আমি কোৰে গিলি দিও দাদা গিলে না ককচোন গিলি দিছো বাবন লাগে খালি গিলি দিয়ে ৰাখ আমি তনে পাহৰি দেখো মো ডাঙৰ খাই ইয়াৰ টেষ্ট কৰি লওঁ কিনি লব মো সন্দেহ আমি কম খাৰালে ইমান কে ৰে কেজি নেকি বহুত কষ্ট লাগিছে গুচাবলৈ কেনেকুৱা ভাল মই খাই চাব লাগিব লেটেকো লৈ ললোঁ তাৰপিছত এতিয়া আমি আকৌ যাওঁ বহুত দিনৰ মূৰত পালোঁ দেই আমি পাই গ'লো সি গেট কিপাৰ এই পলে গেট মাৰি দিবি এয়া আমাৰ দাদাই বস্তু উলিয়াইছে এইটো চুচৰাই নিব পাৰিতো মেকআপ আৰ্টিষ্ট নিতুল শৰ্মা অ'কে বছ মেকআপ চলি আছে তাৰপিছতে আমাৰ শৰ্মা দাই আকৌ ইয়াত কিবা ধুনীয়া চৰাই দেখিছে বোলে সেইকাৰণে কিবা ফটো মাৰি আছে কি চৰাই পাইছে জানো হা কোনটো অঁ এইটো চৰাই ধুনীয়া আকৌ ন আৰু এই গছজোপা মোৰ ইমান ভাল লাগিছে নহয় মই মানে নতুনকৈ ৰিল এটা বনাম বুলি কৈছোঁ জানো বনাই দিয়ে নেকি আছোঁ ৰিল এটা বনাই দিবি ৰিল এটা বনাই লওঁ ৰিল আমি আছোঁ এতিয়া অৰ্চনাবাৰ ঘৰত অৰ্চনা চিল্ক হয় চিনি পাই চাগে বহুতে আজি অলপ অৰ্চনাবাৰ কাপোৰ ডিজাইনৰ শ্বুট কেইটামান আছে চ' এতিয়া মডেল আহিছে মেকআপ ষ্টাৰ্ট দিছে আৰু অলপ টাইম আছে চ' আমি ৰেডি ৰৈ আছোঁ এতিয়া বাকী দেখাই যাম বাজিলে মই খাই বৈ ল'লোঁ মই খাই ল'লোঁ ইহঁতি খাই আছে চিকেন ফ্ৰাইড ৰাইচ সেয়া ভিনদেউৱে বনালে মজা বনাইছে পাৰিছে মই বনাবগৈ লাগিব শিকি লৈছোঁ কেনেকৈ বনাই চাবগৈ লাগিব বনাই
চাওঁ ইমান ধুনীয়া লাগিছে এয়া আমাৰ লাডু লাডু হাই কৰি দিয়া যেনে মেখেলা চাদৰ পিন্ধিছে চাওঁ ভাল লাগিছে ওকে আমাৰ ওচৰত আজি হৈ গ'ল এতিয়া পেক আপ কৰোঁ আমাৰ লগত আছিলে আজি দুগৰাকী মডেল এগৰাকী হ'ল প্ৰিয়ংকা আৰু এগৰাকী অনিশা চ' এগৰাকী ড্ৰেছ চেঞ্জ কৰিলে বাৰু তেওঁ অলপ দেৰি হৈছে মানে বাকী ভাল লাগিলে দুয়োগৰাকীকে লগ পাই বহুত ভালকৈ গ'ল আজি comment, share and subscribe. কৰিব নাপাহৰিব। Thank you. Bye. Thank you. Bye. আমাৰ শ্বুট হৈ গ'ল তাৰপিছতে এতিয়াতো ৰাতি হৈ গ'ল সেইকাৰণে আজি আমি ইয়াত থাকিম কাইলৈহে আমি ইয়াৰ পৰা যাম সেইকাৰণে আৰু যদি কিবা কিবি স্পেচিয়েল কৰোঁ বা কিবা খাওঁ তেনেহ'লে দেখাম গুড মৰ্ণিং কালি ৰাতি আৰু বেছি ভিডিঅ' কৰা নহ'ল কাৰণ শ্বুটৰ পিছত ভাগৰ লাগিছিলে খাই বৈ অলপ সোনকালে হ'লোঁ সোনকালে মানে কি আৰু 12টা বজাত হৈছোঁ তাৰপিছত আজি আৰু এটা বস্তু দেখুৱাম অৰ্চনা বা ঘৰতে আছে কালি আমি যিবোৰ ড্ৰেছৰ শ্বুট কৰিছিলোঁ সেই ড্ৰেছবোৰ কেনেকৈনো ক'ত বনাই সেইটো দেখুৱাম ৰ'ব মটু ভাই মটু ভাই কোনে নগৈছিলে মটু ভাই মটু ভাই এতিয়ালৈকে কিমান মাৰিবা মানে তিনিবাৰ ডেৰ লাখ তিনিবাৰ মাৰিলোঁ চুচি বাচি মাৰিলা কেনে এতিয়া আমি তিনিচুকীয়াৰ পৰা ডাইৰেক্ট বাহিৰে বাহিৰে ঘৰ যোৱা নাই আৰু আজি আমাৰ আৰু এটা শ্বুট আছে আমি এতিয়া বগীবিল ইক' ৰিজৰ্ট গৈ আছোঁ আৰু আমাৰ এয়া দাদাই গাড়ী আছে হ'লে তই ষ্টাৰ্ট কৰি দে অলপ আমাৰ দেৰিও হৈছে বাৰু সেইকাৰণে হাই আমি পাই গ'লোহি মেকআপ অলৰেডি হৈ গ'ল কৰা তাৰপাছতে অলপ ৰ'দো ওলাই আছে যে চাওঁ লাহেকৈ শ্বুটটো কৰোঁ আৰু ইয়াত কিছুমান টাৰ্কি আছে ৰ'ব দেখুৱাম দেই ব্ৰ ক'ত কৰিম নেকি মুক্তি পাইছোঁ দেই মানে ধুনীয়া বতাহ মাৰি আছে নহয় আৰু ৰিজৰ্টখনত লগতে মানে পথ লাগি আছে এয়া ট্ৰেক্টৰে হাল বাই আছে দেখিছে টাৰ্কিটো ভয়ো লাগে নহয় ওচৰত যাবলৈ খেদি আহে বুলি আমাৰ শ্বুট হৈ গ'ল কমপ্লিট এতিয়া পেক আপ কৰিলোঁ
যাওঁ ইয়াৰ পৰা আমি এতিয়া শ্বুটৰ পৰা গৈ আছোঁ শ্বুটটো ভালে গ'ল বাৰু আজি মানে মোৰ এটা টেনশ্যন হৈ আছিলে কাৰণ 2টা বজাৰ আগতে আজৰি হ'ব লাগিব কিন্তু 2টা এইটো টাইমতো বহুত ৰ'দ ওলাই থাকে ন এইকেইদিনটো বহুত ৰ'দ আছিলে কিন্তু আজি বা বতৰটো বহুত ভাল মানে একদম ক্লাউডি হয় ৱেডাৰটো চ' ভাল লাগিলে শ্বুটটো এতিয়া এইকেইদিন মানে মই কথা বহুত ক'বলৈ চান্স পোৱা নাই মানে এটা শ্বুটত বিজি হৈ আছিলোঁ আৰু তেনেকৈ অলপ নতুন ন ইমান 2টা বস্তু একেলগে মানে মেইনটেইন কৰিব পৰা নাই ব্লগিং প্লাছ কাম মানে সেইকাৰণে অলপ এইকেইদিন উদেশনাই বেছিকৈ কথা কৈ আছে মেফ্লাৱাৰ ৰিজৰ্টত খাবলৈ আহিছোঁ বহুত ফাইনেলি খানা আহি গ'ল এতিয়া আমি খাম তাৰপিছত ঘৰ যাম আমি খাই বৈ এতিয়া ঘৰলৈ গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো চাই আৰু যদি আমাৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই দে